পূজাত বহিবলৈ ৰেডি হ'লা? পোনপ্ৰথমে আমাৰ দুয়োফালৰ পৰা আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাই আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। এইখনেই মোৰ স্কুটি। পূজাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছেই আৰু কৰ্মকৰ্তাসকলৰ সহায় সহযোগিতা দেখা পাই যথেষ্ট ভাল লাগিছে। সকলোৱে সমানভাৱে নিজৰ পৰিয়ালৰ দৰে কষ্ট সমানেই কৰিছে, সেইকাৰণে বেছি ভাল লাগিছে পূজাখনত। বিশ্বকৰ্মাৰ কাৰণে আমাৰ ভাৰত পেট্ৰলিয়ামৰ ঝৰ্ণা ছাৰ্ভিচ ষ্টেচনৰ আমাৰ ৰাজু তামুলী দাদা আৰু হিমাঞ্চন দাদা শৰ্মাক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ আজি প্ৰথম বিশ্বকৰ্মা পূজা হ'ল আমাৰ এই ঝৰ্ণা ছাৰ্ভিচ ষ্টেচনৰ। সেৱন লৈছোঁ বিশ্বকৰ্মা ঠাকুৰক ধন্যবাদ জনাইছোঁ। সকলোৰে মংগল হওক, এই পেট্ৰল পাম্পৰ উন্নতি হওক এই আশাৰে। ভাল লাগিল আজি মৃন্ময় তামুলীৰ যি ভাৰত পেট্ৰলিয়াম তেল ডিপু ইয়াতে প্ৰথমবাৰ বিশ্বকৰ্মা পূজাৰ উদযাপন কৰিছে। পৰিৱেশটো খুব গাম্ভীৰ্যপূৰ্ণ হৈছে, ভাল লাগিছে, ভাল অনুভৱ। এনেদৰে পূজাখন সমাপ্ত হ'ল আৰু দিনটো বহুত ভাগৰ লাগিছে। আজি ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। আকৌ লগ পোৱাৰ আশাৰে যদি অকণমানো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব।